যোৱাকালি ত্ৰিনয়ন সংগীত মহাবিদ্যালয়ৰ পঞ্চদশ বাৰ্ষিক অনুষ্ঠান উপলক্ষে আমি সকলোবোৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈ গৈছিলোঁ। পদ্মশ্ৰী জেতিন গোস্বামী ছাৰ, ৰামকৃষ্ণ তালুকদাৰ, উষাৰাণী বৈশ্য মেম, ৰঞ্জুমণি মেম, গোবিন্দ শইকীয়া ছাৰ, ধৰ্মেশ্বৰ ছাৰ আদি তেওঁলোকে আমাৰ অনুষ্ঠানটো সুন্দৰ সুৱগা কৰি তুলিছিলে। এইবাৰ আমি মঞ্চলৈ যিখন জুপুৰা আছে তাত প্ৰায়বোৰ শ্লোকেই অনা হৈছে কৃষ্ণ কৰ্ণামৃত নামৰ গ্ৰন্থখনৰ পৰা। বিল্বমংগলৰ কৃষ্ণ কৰ্ণামৃত যিখন গ্ৰন্থ তাৰ পৰাই শ্লোকসমূহ অনা হৈছে। চৌধুৰাৰ আকৌ যিকেইটা শ্লোক সেইকেইটা প্ৰায় গুণমালা পুথি আৰু এখনি মমেণ্টো। এয়া মঞ্চত মোৰ গুৰু শ্ৰীকুশল ডেকা ছাৰ আৰু তেওঁৰ গুৰু উষাৰাণী বৈশ্য। তেওঁ যি আন্তৰিকতাৰে গুৰুমাক সম্বৰ্ধনা জনালে, আশা কৰোঁ ময়ো আগলৈ মোৰ গুৰুক সেই সম্বৰ্ধনাখিনি জনাব পাৰিম। ৰামকৃষ্ণ তালুকদাৰ এয়া মোৰ গুৰু কুশল ডেকা ছাৰে মঞ্চত এটা সুন্দৰ নৃত্যৰে অনুষ্ঠান আৰম্ভ কৰিলে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কিয়নো আমাৰ দ্বাৰা চুৰ ধৰা নাট আৰু লগতে পাৰিজাত হৰণ নাটো অনুষ্ঠানটো কৰিছিলোঁ। ছাৰৰ সৈতে কেইজনমানী বাই কৃষ্ণ বন্দনা প্ৰদৰ্শন কৰিলে। লক্ষ নমস্কাৰ।
কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ড'ন্ট ফৰগেট লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড প্ৰেছ দি বেল আইকন ফৰ গেটিং নিউ মোৰ আপডেটছ আৰু গাইজ ভিডিঅ'টো চাই থাকক কিয়নো তাৰ পাছত আমাৰ ভাওনা আছে কিপ ৱাচিং আৰু সেই কথা সিও সাৰোগত কৰি আজি এইখিনি হৈছে মই নিজে আজি গৌৰৱান্বিত হৈছোঁ যে কুশল ডেকাই আজি সুন্দৰকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ দুজন তজু নাম নারায়ণ জনি নামে পখিলু হরণে আনগতি নাহিকে মরণে অপরাধ ক্ষমা করি তুমি দয়াশীল হরি মুখ রক্ষা করিও চরণে রাম মুখ রক্ষা করিও চরণে রাম মুখ রক্ষা
করিও চরণে